ইভিনিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল আপোনালোক সকলোকে চাইনিজ ব্লগৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ মূৰত মই ভিডিঅ'টো বনাবলৈ লৈছোঁ কাৰণ মানে মই বহুতেই ব্যস্ত আছিলোঁ ভিডিঅ' বনাবলৈ তেনেকৈ টাইম পোৱা নাই সেইকাৰণে ভাবিলোঁ আজি যিহেতু ছানডে অলপমান টাইম পাইছোঁ সেইটো কাৰণে ভিডিঅ'টো বনাব লৈছোঁ আৰু আপোনালোকে ইয়াৰ আগৰ মই এটা স্ক্ৰীন প্ৰিণ্টিঙৰ ভিডিঅ' দিছিলোঁ আৰু সেইটোত আপোনালোকে বহুত মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ আৰু এনেকৈয়ে মৰম দি যাব আৰু আজিও সেই স্ক্ৰীন প্ৰিণ্টিঙৰ ওপৰতে মানে সেই ভিডিঅ'টোৰ ওপৰতে ভিডিঅ'টোত আপোনালোকে বহুত কুৱেশ্যন কৰিছিলে মোক যে মই স্ক্ৰীন প্ৰিণ্টিঙৰ কিটটো ক'ৰ পৰা আনিছোঁ আৰু দাম কিমান এই সকলোবোৰ বহুতেই সুধিছিল কিন্তু মই কাৰোৰে এনচাৰ দিব পৰা নাছিলোঁ চ' ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ আৰু আপোনালোক সকলোৱে এনচাৰটো দি দিওঁ বুলি ভাবিছোঁ আৰু তাৰ আগতে আজি মই এযোৰ কাপোৰ প্ৰিণ্টিং কৰিব ওলাইছোঁ আৰু সেইটো আগে কৰি লওঁ তাৰপিছত আপোনালোক সকলোকে মই জনাই দিম আৰু যে মই কিটটো ক'ৰ পৰা আনিছিলোঁ আৰু ইয়াৰ প্ৰাইচটো কিমান আছিল চাই থাকিব শেষলৈকে এতিয়া মই ফাৰ্ষ্ট এইখন মেখেলা কৰিব ওলাইছোঁ আৰু এইখন হৈছে এখন এক্সট্ৰা ছিংগল মেখেলা হয় আৰু ইয়াতে মই এপাহ ফল্ড কৰিম আৰু এইটো নকৰোঁ এতিয়া এইটো পিছত কৰিম এতিয়া কালাৰটো ইয়াতে যিহেতু মোৰ তাত অকল ৰেড আৰু ব্লেক কালাৰে আছে সেইটো কাৰণে অকল মই ব্লেক কালাৰ দি কৰিম আৰু এতিয়া ধুনীয়াকৈ উলিয়াই লওঁ অলপকৈ লৈ কেনে আৰু মোৰ কালাৰটো যিহেতু বহুত দিন হ'ল সেইটো কাৰণে অলপমান ডাঠ হোৱা নিচিনা হৈ যায় তাতে মই অলপমান ৰেডিউচাৰো দি দিব লাগিব যাতে কালাৰটো অলপমান পাতল হৈ যায় আৰু মোৰ কৰিবলৈ যাতে অলপমান সহজ হয় ৰেডিউচাৰটো নিজৰ আন্দাজ অনুসৰি দি ল'ব আপোনালোকে যিমানত আপোনালোকৰ সুবিধা হয় সিমানখিনি দিলেই হ'ল মোৰ সুবিধা অনুযায়ী মই দি লৈছোঁ ইয়াতে যিহেতু বহুত দিন মই কালাৰ কৰা নাছিলোঁ সেইটো কাৰণে স্কিনখনৰ ডাইৰেক্ট কাপোৰত বহাই দিলে হয়তো কালাৰ নালাগিবও পাৰে সেইটো কাৰণে মই আগেই পেপাৰখনত চেক কৰি চাম যে হৈছে নে নাই যদি হৈছে তেতিয়াহে মই কাপোৰত বহাম তো এবাৰ চালোঁ এবাৰ নহ'ল আকৌ এবাৰ কৰি চাম এইবাৰত অলপমান হোৱা নিচিনা লাগিছে সেইটো কাৰণে মই এবাৰ ডাইৰেক্ট কাপোৰতে কৰিম আৰু আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু বিশেষ আৰু একো ক'ব নকওঁ আপোনালোকে চাই থাকক যেতিয়া একদম কমপ্লিট হ'লেহে গোটেই কেইযোৰ একেলগে দেখাম আৰু ইয়াতে গোটেই ভিডিঅ' যিহেতু মানে কৰিবলৈ অসুবিধা হয় সেইটো কাৰণে অলপকৈ আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম
এইখন মেখেলা পূৰা কমপ্লিট হৈ গ'ল আৰু এতিয়া মই এইখন মেখেলা কৰিম। হৈ গ'ল পূৰা এইখনো, আৰু কোনখন ভাল লাগিছে ক'ব। আৰু এতিয়া মই এইকেইযোৰ কাপোৰ আনি থৈছোঁ, এইকেইযোৰ কাপোৰতো কৰিব লাগিব। আজি নকৰোঁ কিন্তু বেলেগ এদিন কৰিম। আৰু এতিয়া মই এইখন চাদৰ কৰিম। আৰু এইযোৰ কাপোৰ আছে, মানে বেডশ্বীটখন মই বাৰ বিয়াত কৰিম বুলি আনিছিলোঁ, গিফ্ট দিম বুলি কৰি কেনে। তাৰপিছত এতিয়া বিয়া কেতিয়াবাই গ'ল, কৰিবলৈ মই টাইমেই নাপালোঁ মানে। অৱশ্যে মোৰ তাত ফুলটো নাছিলে, মই গোলাপ ফুল দি কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ তাত নাই। আৰু এতিয়া মই এইযোৰ মচুৰ কালাৰযোৰ সেইযোৰ কৰিম।
একদম আপোনালোকক মই শেষতহে ভালকৈ দেখাম আৰু এতিয়া মই ভালকৈ ভিডিঅ' কৰিব পৰা নাই। ফাইনেলি চাওক ফ্ৰেণ্ডছ, মোৰ গোটেইকেইযোৰ কাপোৰ কমপ্লিট হৈ গ'ল। আৰু কোনযোৰ কাপোৰ বেছি ভাল লাগিছে সেইটো জনাওকচোন। এইযোৰ ভাল লাগিছে নে এইযোৰ ভাল লাগিছে? মোৰ তাত ফুলৰ ডিজাইন 3টাই আছে, আৰু এটা এইটো আৰু এটা সিটো, আৰু এটা ডিজাইন আছিলে সেইটো ইমান ভাল লগা নাছিল মোৰ, সেইটো কাৰণে দিয়া নাই। কাপোৰ কেইযোৰ আৰু কেনেকুৱা পালে কোনযোৰ ভাল লাগিছে? আৰু ময়ো বহুত দিনৰ মূৰতহে কৰিছোঁ কাপোৰ কেইযোৰ, তেতিয়াৰ পৰা ময়ো কৰাই নাছিলোঁ তেনেকৈ। আৰু কোনযোৰ কাপোৰ বেছি ভাল লাগিছে? আৰু মই 2খন মেখেলা কৰিছোঁ, সেইখন এক্সট্ৰা মেখেলাই, সেইকেইখন কৰিলোঁ। আৰু বেডশ্বীটকেইখন পিছত কৰিম, আৰু সেইটোৰ ভিডিঅ' আপোনালোকক দিম বাৰু। তো আপোনালোকে সুধি থকা মোৰ কুৱেশ্যন কেইটা হৈছে, মই কিটটো ক'ৰ পৰা আনিছিলোঁ? মই আনিছিলোঁ সেইটো ইউটিউবতে চাই কেনে, এটা হেণ্ডলুম এণ্ড ৰেচিপি চেনেল এটাত মই চাইছিলোঁ। আৰু তেওঁলোকে মানে এগৰাকী বাইদেৱে ধুনীয়াকৈ মানে কৈ আছিলে কথাখিনি, মই তাৰ পৰাই চাই কেনে বাইদেউক কণ্টেক্ট কৰিলোঁ। তাতে ফোন নম্বৰ দিয়া আছিলে, তাৰপিছত বাইদেউক কণ্টেক্ট কৰি তাৰ পৰা মই অৰ্ডাৰ দিলোঁ। বাইদেউৰ ঘৰ আছিল নগাঁৱতে, যিহেতু মোৰো নগাঁৱতে ঘৰ হয়। মই বাইদেউক তেনেকেই লগ কৰি মই বাইদেউৰ পৰা কিটটো ল'লোঁ। আৰু আপোনালোকে মই ডেছক্ৰিপশ্যনত বাইদেউৰ চেনেলটো দি দিম, আপোনালোকে চাই কেনে তাৰ পৰা ল'ব পাৰিব। আৰু প্ৰাইচটো আপোনালোকে বাইদেউৰ লগত কণ্টেক্ট কৰি জানি ল'ব পাৰিব। তো আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু কেনে পালে জনাব। আৰু আকৌ এদিন লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই।